নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। লগতে ফেচবুক পেজতো সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে জানে ফৰম আছাম নামৰ এটা পেজ আছে আৰু পেজটো চলাই চিৰাঙৰ জাহেদ আলী নামৰ এজন ল'ৰা। তো ল'ৰাজনে গাড়ী এখন কিনিছে। ইয়াৰ ফেচবুক আৰ্নিঙেৰে কিনা বুলি কৈছে। তো যি কি নহওক, গাড়ী কিনাটো তেওঁৰ ব্যক্তিগত কথা। কিন্তু মই অলপ তাৰ যিটো গাড়ী কিনি যিটো ভাৱ দেখাইছে, এই ভাৱৰ ওপৰত মই এটিটিউড দেখাইছে, তাৰ ওপৰত দুটামান কথা ক'ম। ভাইটি, তুমি গাড়ী কিনিছা, ঠিকে আছে, গাড়ী কিনিছা, কিন্তু গাড়ী কিনি মানুহক, যিখিনি সৰু সৰু ল'ৰা ছোৱালী আছে, সিহঁতক কৈ আছা মই ফেচবুকৰ টকাৰে কিনিছোঁ, ইউটিউবৰ টকাৰে কিনিছোঁ, কৈ আছা সিহঁতক তুমি ফেচবুক ইউটিউবৰ প্ৰতি আকৰ্ষিত কৰিছা। ফেচবুক ইউটিউব সকলোৰে কাৰণে নহয়। ফেচবুক ইউটিউবত সকলোৱে পপুলাৰ হ'ব নোৱাৰে। তুমি ভাগ্যৰ ফলত পপুলাৰ হৈছা, যেনেকৈ ডিম্পু বৰুৱা, সিহঁতৰ ভাগ্যৰ ফলত হৈছে। ফেচবুক ইউটিউব এইবিলাক হ'ল ভাগ্যৰ ফলত। তুমি যদি ল'ৰা ছোৱালীবোৰক ক'লা হয় কষ্ট কৰি ভালকৈ পঢ়া শুনা কৰি তোমালোকে নিজৰ লাইফটো বনি লোৱা, কিন্তু তুমি ক'ৰ পৰা কিনিছা মোৰ হিচাপত উৎসটো নজনালে হয়তো ভাল হ'ল হয়। আৰু যিখিনি তোমাৰ গপচটো মাৰে, মোৰ একদমেই পচন্দ হোৱা নাই। গাড়ী কিনি ইমান এটিটিউড মাৰিব নালাগে। গাড়ী বহুতে কিনে, বেছিভাগ আজিকালি মানুহ তেনেকৈ বেকাৰ নাথাকেই, প্ৰায় মানুহৰে চাৰিচকীয়া বাহনে থাকে। তো তুমি এজন ভাল ল'ৰা। মই জনাত পৰাপক্ষত তুমি নেক্সট টাইমত এনেকৈ ভিডিঅ' আপলোড নকৰিবা। আৰু তুমি কিছুমান থাৰ্ড ক্লাছ ল'ৰাক লৈ সমালোচনা কৰি ইহঁতৰ লগত থাৰ্ড ক্লাছ ভাৱ ধৰা, এইটো বৰ বেয়া কথা। তুমি নিজকে শুধৰণি কৰাৰ প্ৰয়োজন আছে। তুমি এজন ভাল ল'ৰা আৰু তুমি আগবাঢ়ি যোৱা। যিহেতু তুমি চিৰাঙৰ, সেইকাৰণে ময়ো চিৰাঙৰ, সেইকাৰণে মই তোমাক বহুতে ছাপোৰ্ট কৰোঁ। আগবাঢ়ি যোৱা, ভাল কথা। এজন দুজন আহিব লাগে, এনেকৈ আগবাঢ়িব লাগে, তেতিয়া ভাল লাগে। তুমি কিছুদিন আগতে চকুৰালি, তাৰপাছত আবেদ, এইবিলাক মই একেবাৰে কোৱালিটি নথকা বুলি ভাবোঁ। ইহঁতৰ কোৱালিটি নাই, একো কোৱালিটি নাই। এটাৰো মুখৰ ভাষা ঠিক নহয়। মেইন কথা হ'ল মুখৰ ভাষা এটাৰো ঠিক নহয়। ইহঁতৰ ভিডিঅ'বিলাক ফেমিলিলৈ চোৱাই নাযায়। চকুৰালিটো এটা পাগল। ই আমাৰ যিখিনি বাংলাভাষী মুছলমান মানুহ আছে নামনি অসমৰ, ইহঁতৰ ইমেজটোৱে বেয়া কৰি দিছে। ধুবুৰীৰ মানুহৰ ইমেজ বেয়া কৰি দিছে এই আবেদ আৰু চকুৰে। তো ইহঁতৰ লগত তুমি মোৰ বোধেৰে তোমাৰ ভিডিঅ'ত ইহঁতক সমালোচনা কৰাৰ প্ৰয়োজন নাই। তুমি ভিডিঅ' আপলোড কৰা, এনেই পপুলাৰ হৈ যাবা, কাৰণ তুমি অলৰেডি হৈছাই, যিখিনি হ'ব লগা হৈছে। তো তুমি কিবা এটা নাম আছে, পাহৰি গ'লোঁ, অসমীয়া ল'ৰা এটা, অসমীয়া চেনেল এটা, অসমীয়া ল'ৰাৰ কিবা নামটো পাহৰি গ'লোঁ মই। জিএছবিক লৈ তুমি কিবা কণ্ট্ৰভাৰ্চি ভিডিঅ' বনাইছিলা। মোৰ বোধেৰে এইবিলাক নকৰাই ভাল। তুমি ভাল ভিডিঅ' আপলোড কৰা, যেনেকৈ ডিম্পু বৰুৱা কৰে, তাৰপাছত আছাম জেট, আৰু কিছুমান আছে যে কিবা ফুকন বুলি এজন আছে, ভুৱন ফুকন নেকি, ইহঁতৰ নিচিনা ভিডিঅ' বনোৱা, মোৰ বোধেৰে ভাল লাগিব। আৰু বিতৰ্কৰ পৰা আঁতৰি থাকা, বিতৰ্ক কৰিব নালাগে, বিতৰ্ক নকৰি আগবাঢ়ি যোৱা, বহুত ভাল। তোমাৰ নিচিনা বহুতে ফেচবুকৰ পৰা, ইউটিউবৰ পৰা
গাড়ী কিনে, ঘৰ বনায়, কিন্তু সিহঁতে কেতিয়াও নকয় যে মই ফেচবুকৰ পৰা গাড়ী কিনিছোঁ, মোক কিনিছোঁ, তমুক কিনিছোঁ। এইটো দেখাব নালাগে, এইটো দেখাব নালাগে। যি আছে আছে, নিজৰ মাজত ৰাখা। আৰু যদি তোমাৰ কিবা মানে ক'ব লগা আছে, তুমি কোৱা এই গাড়ীটো মই কিনিছোঁ, মই কষ্ট কৰি কিনিছোঁ। ক'ৰ পৰা কিনিছা। ফেচবুক, ইউটিউব এইবিলাক কৈ মানে মানুহখিনিক, সৰু সৰু ল'ৰা ছোৱালী তোমাৰ ভিডিঅ' চাই, ইহঁতে ফেচবুক, ইউটিউবৰ পৰা মানে সহজ উপায়েৰে ধন ঘটাৰ এটা চেষ্টা কৰিব, যাৰ কাৰণে সিহঁতৰ পঢ়া শুনাবিলাক বেয়া হ'ব। তো মোৰ এইখিনিয়ে কথা আছিল। নেক্সট টাইমত তোমাৰ পৰা আৰু ভাল ভাল ভিডিঅ' পাম। তুমি ট্ৰেডিং কৰি আছে কিবা, ফৰেক্স ট্ৰেডিং, এইবিলাক বিষয়ত তুমি নলেজ দিব পাৰা মানুহখিনিক, কেনেকৈ ট্ৰেডিং কৰে, ট্ৰেডিং কৰিলে কি হয়, এইবিলাক তুমি নলেজ দিব পাৰা। আৰু বিভিন্ন ধৰণৰ বিষয় লৈ ভিডিঅ' বনোৱা, দেশ বিদেশ লৈ, তাতে মোৰ বোধেৰে তোমাক মানুহে আৰু বেছি আঁকোৱালি ল'ব, আৰু আগবঢ়াই নিয়াত সহায় কৰিব। যাৰ কাৰণে তুমি যদি মোৰ ভিডিঅ' কেতিয়াবা চোৱা, তেন্তে আশা কৰোঁ আগবাঢ়ি যাবা, আৰু নেক্সট টাইমত আৰু ভাল ভিডিঅ' পাম বুলি আশা ৰাখিছোঁ। তো ধন্যবাদ। আৰু মোৰ প্ৰিয় বন্ধুসকলক কৈছোঁ, মোৰ অলপ টেকনিকেল প্ৰব্লেম, যাৰ কাৰণে মই সময়ে সময়ে ভিডিঅ' দিব নোৱাৰোঁ। তাৰ কাৰণে আপোনালোকৰ ওচৰত মই ক্ষমা মাগিছোঁ। আৰু ভিডিঅ' যদি ভাল লাগে, নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, আৰু কমেণ্টটো কৰিবই, ভাল বেয়া যি হয়। ভাল লাগিলে ভাল কমেণ্ট কৰিব, বেয়া লাগিলে বেয়া কমেণ্ট কৰিব, ক'ব লগা একো নাই। কিন্তু কমেণ্টটো কৰিব, মানে কমেণ্ট কৰিলে মই জানিম যে নহয় ভিডিঅ'টো ভাল হৈছে বা বেয়া হৈছে। আৰু কমেণ্ট কৰি কেনেকুৱা ভিডিঅ' লাগে আপোনালোকক, কেনেকুৱা ধৰণৰ বিষয় লৈ ভিডিঅ'টো আপোনালোকে বনাব বিচাৰে, সেইটো আপোনালোকে নিশ্চয় জনাব। ধন্যবাদ। আৰু নেক্সট ভিডিঅ' লৈ আহিছোঁ, বেলেগ ধৰণৰ হ'ব এইটো, আপোনালোকে নিশ্চয় চাব। তো আজিলৈ ইমানে, শুভৰাত্ৰি।